নমস্কাৰ সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে 2026 বৰ্ষত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা সমূহ ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি HSLC লেভেলৰ মেথছ পেপাৰখনৰ আমি কেইটামান MCQ সলভ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে মন দি শুনিবা আৰু কৰি যাবা। আমি প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। P proportional to Q, অৰ্থাৎ P is directly proportional to Q, এইটো directly proportional চিন। অৰ্থাৎ P যদি বাঢ়ে সেই একে অনুপাতত Q বাঢ়িব আৰু P যদি কমি যায় সেই একে অনুপাতত Q কমি যাব। যেনে 1 কেজি চেনিৰ দাম ধৰি ল'লোঁ 60 টকা, যদি 2 কেজি চেনি লওঁ কিমান হ'ব? 120 টকা। 3 কেজি চেনিৰ দাম ল'লে কিমান হ'ব? 180 টকা, হয়নে? যিমানে কোৱান্টিটি বাঢ়ি গৈছে, যিমানে চেনিৰ পৰিমাণ বাঢ়ি গৈছে, সেই অনুপাতে আমি প্ৰাইচটো কি হ'ব? বাঢ়ি গৈছে, হয়নে? গতিকে এনেকুৱাবোৰ কোৱা হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল। এতিয়া আমাক ডাইৰেক্টলি প্ৰপৰ্চনত কি হয়? x1 ডিভাইডেড বাই x2 ইজ ইকুৱেল টু y1 ডিভাইডেড বাই y2 হয়। এতিয়া আমাক কি দিয়া আছে? p মান যদি 6 হয়, x1 ৰ জেগাত কি পাওঁ? 6। তেতিয়া q মান কিমান হ'ব? 30। সেইটোৰ জেগাত আমি কি পাম? 30। আৰু একেই অনুপাতত p মান যদি মান যদি 2 হয়, y2 ৰ জেগাত কি পাম? 2। তেতিয়া আমি এই y1 ৰ জেগাত যদি 2 পাওঁ, ইয়াৰ মানটো কি হ'ব সুধিছে। ইয়াৰ মানটো আমি q উলিয়াবলৈ দিছে কাৰণে q ধৰি লৈছোঁ। এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। 6 ইনটু q, 6q, এইপিনে হ'ব 2 লগত 30 ইনটু হ'ব। এতিয়া কিউটো যদি ৰখাই দিওঁ, এইপিনে কি হ'ব? 2 ইনটু 30 ডিভাইডেড বাই 6, 6 এইটো কেঞ্চেল কৰোঁ, 6 5 গুণ 30, 5 দুগুণ কিমান হ'ব? 10। গতিকে ইয়াৰ অপশ্যন কোনটো শুদ্ধ? চি অপশ্যনটো শুদ্ধ। আমি এনেকুৱা অংক যদি আহে এইটো পদ্ধতিতে কৰিলে হৈ যাব। নেক্সট আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। যদি আলফা আৰু বিটা এফ এক্স ইজ ইকুৱেল টু এটা ফাংচন দিছে x স্কোৱাৰ মাইনাছ এক্স মাইনাছ কে, এইটো এটা বহুপদ। ইয়াৰ বহুপদৰ দুটা মূল আলফা আৰু বিটা বুলি দিছে। আৰু এটা আমাক কথা কৈছে যে আলফা মাইনাছ বিটাৰ মানটো কিমান হ'ব? 9 হ'ব। এতিয়া আমি এটা কথা জানো যে যদি মূল দুটা আলফা আৰু বিটা হয়, তেন্তে মূল দুটাৰ যোগফল আলফা প্লাছ বিটা হয় মাইনাছ বি ডিভাইডেড বাই এ। গতিকে ইয়াত মাইনাছ বিৰ মান কিমান হ'ব? এইটো এই এক্সৰ লগত থকাটো বি হয়। গতিকে ইয়াৰ লগত মাইনাছ এই মাইনাছটো আকৌ কি হ'ব? -1। এই মাইনাছটো ইয়াৰ মতে এইটো কাৰণে আহিছে আৰু এই এক্সৰ কোফিচিয়েণ্ট বা সহগ কিমান? -1। এইডোখৰত 1 এটা -1 এটা আছে, সেইটো কাৰণে ইয়াত কি আহিছে? -1। ডিভাইডেড বাই কি আছিলে? এ। এৰ মান কি হ'ব? এক্স স্কোৱাৰৰ লগত যিটো সহগ থাকে, ইয়াৰ লগত একো নাই যেতিয়া কিমান থাকিব? 1 থাকিব। গতিকে ইয়াত 1 বহাই দিম। এতিয়া ইয়াৰ মানটো কিমান হ'ব? এই মাইনাছে পূৰণ কৰিলে প্লাছ হ'ব আৰু একক ডিভাইড কৰিলে 1, অৰ্থাৎ আলফা আৰু বিটাৰ মান হ'ব 1। একেদৰে মূল দুটাৰ পূৰণফল কি হ'ব? আলফা বিটা কি আছিলে? চি ডিভাইডেড বাই এ। ইয়াত চিৰ মান হ'ব -k ডিভাইডেড বাই এৰ মান কিমান? এই এক্স স্কোৱাৰৰ কোফিচিয়েণ্ট বা সহগ 1। গতিকে আলফা বিটাৰ মান কিমান হ'ব? -k। এতিয়া আমি ইয়াত আলফা প্লাছ বিটাৰ মানটো 1 বহাই দিওঁ। আলফা প্লাছ বিটাৰ মান কি হ'ব? 1। এইকেইটা কেঞ্চেল গুচি যাব, প্লাছ বিটা মাইনাছ বিটা কেঞ্চেল যাব। আলফা যোগ কৰিলে হ'ব 2 আলফা, 9 + 1 কৰিলে হ'ব 10। গতিকে আলফাৰ মান কিমান হ'ব? 10। এই দুইটো এইপিনে পূৰণ হৈছে, এইপিনে গ'লে হৰণ হৈ যাব। গতিকে 5, আলফা মান 5। আমি যদি ইয়াত বহাই দিওঁ 5ৰ পৰা কিমান মাইনাছ কৰিলে 9 হ'ব? গতিকে ইয়াত আমি প্ৰথমটোত বহাই দিব লাগিব 5 মাইনাছ বিটা সমান কিমান? 9। মাইনাছ বিটাৰ মান কিমান হ'ব? 9 মাইনাছ 5 সমান 4। গতিকে বিটাৰ মান কিমান হ'ব? -4। এতিয়া ইয়াত আমি বহাই দিম আলফা আৰু বিটাৰ মান। আলফাৰ মান পালোঁ কিমান? আলফা মান পালোঁ 5 ইনটু বিটাৰ মান কিমান পালোঁ? -4। বিটাৰ মান -4 বহাই দিওঁ সমান -k। 5 4 গুণ হ'ব -20 সমান -k।
-1 কেনসেল কৰিলো k এর মান থাকিব 20 k এর মান হ'ব 20 কোনটো অপচন এইটো অপচন সত্য এইটো ভুল গতিকে a এর মান কিমান পালো 20 এতিয়া আমি থাৰ্ড টু লৈ যাম থাৰ্ড টু আছে a tan থিটাৰ মান আছে x আৰু b cot থিটাৰ মান আছে y তেতে আমাক নিৰ্ণয় কৰিব লাগে x এর মান কিমান এটা x জায়গাত পুট কৰি দিও ভ্যালুটো x জায়গাত আছে a tan থিটা ইনটু y জায়গাত কি আছে এটো x জায়গাত y জায়গাত কি আছে y জায়গাত আছে b cot থিটা এটা আমি জানো যে a tan থিটা মানে 1/cot থিটা নহয় জানো হয়নে ইনটু b এটো cot থিটা ৰাখো cot থিটা কেনসেল যাব কি থাকিব a ইনটু b ab গতিকে রাইট आंसर b ab বুজি পাইছা এতিয়া আমাৰ আছে 4 নম্বৰটো 12 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ বৃত্তকলাৰ কালি 60 পাই বৰ্গ সেন্টিমিটাৰ এই বৃত্তকলাটোৰ কেন্দ্ৰীয় কোণৰ মাপ হ'ব the area of a sector of a circle is of radius 12 centimeter is 60 pi centimeters square the center angle of the sector is দিছে এতিয়া আমি ফার্স্ট আমি এটা সার্কেল লৈ লও এটা আমি সার্কেল লৈ লৈছো এটা সার্কেলটোৰ কি কৈছে ৰেডিয়াস বা ব্যাসাৰ্ধ কৈছে 12 সেন্টিমিটাৰ এটো কৈছে 12 সেন্টিমিটাৰ এটো হ'ব 12 সেন্টিমিটাৰ জানে এতিয়া এই বৃত্তকলাটোৰ কালিও দিয়া আছে 60 পাই গতিকে এই বৃত্তকলাটোৰ কেন্দ্ৰীয় কোণৰ মাপ লাগে মানে এই এংগলটোৰ মান আমাক লাগে আমি এটা পাইছিল নহয় বৃত্তকলাৰ কালি কেনেকৈ উলিয়াই থিটা ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ ইয়াৰ মানটো কিমান দি আছে 60 পাই এটো হৈছে বৃত্তকলাৰ কালি আৰু এটো হৈছে আমাক যেটো দিয়া আছে এটা যদি পাই দুই পিনে কেনসেল কৰি দিও থিটা আপন 360 ডিগ্ৰী ইনটু r স্কয়াৰ r মানে হৈছে ৰেডিয়াস কিমান দিছে 12 সেন্টিমিটাৰ 12 এই স্কয়াৰ আছে নহয় গতিকে 12 দুটা ইনটু কৰি দিও এপিনে হ'ব 60 12 এটো কেবা যাব 30 বাৰ হল তাৰ পিছত এই 12 এটো কেবা যাব 5 বাৰ গল থিটা ইজ গল কিমান থাকিলে 30 এপিনে থাকিলে 5 30 ইনটু 5 সমান 150 ডিগ্ৰী গতিকে থিটাৰ মানটো কিমান ললে 150 ডিগ্ৰী ডি অপচনটো সত্য 5 নম্বৰ কোৱেশ্চনটো লাইছো দা ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এ নাম্বাৰ ইজ অফ দা ফৰ্ম কি আছে k into 10 to the power m where m is a integer m belongs to z মানে m এটা integer which of the following is correct এতিয়া প্ৰামাণিক ৰূপ বা ষ্টেণ্ডাৰ্ড ফৰ্ম কি বস্তু ষ্টেণ্ডাৰ্ড ফৰ্ম হ'বলৈ হলে এনেকুৱা ফৰ্মত থাকিব লাগিব যেনিবা 2.69 into 10 to the power 7 এটো হৈছে ষ্টেণ্ডাৰ্ড ফৰ্ম বা প্ৰামাণিক ৰূপ বা 1.60 into 10 to the power -9 এইটো হৈছে প্ৰামাণিক ৰূপ অৰ্থাৎ এই দশমিকটোৰ আগত সদায় এটা ডিজিট থাকিব লাগিব আৰু এই সংখ্যাটো সদায় পজিটিভ হ'ব লাগিব এটো সদায় কি হ'ব লাগিব পজিটিভ ইয়াত নেগেটিভ নাম্বাৰ থাকিব নালাগিব হ'ব বাকিটো আমি 10 to the power ত লিখা হয় প্ৰামাণিক ৰূপ বা ষ্টেণ্ডাৰ্ড ফৰ্ম এতিয়া আমি যদি এই সংখ্যাটো এনেকৈ লিখো 1.00 into 10 to the power 6 বা -6 যিয়ে নহওক গতিকে এটো প্ৰামাণিক ৰূপ হ'বনে এটো ষ্টেণ্ডাৰ্ড ফৰ্ম হ'ব আৰু আমি লিখিব পাৰিম 9.99 into 10 to the power যেনিবা 7 বা -7 ধৰি লৈছো এটো প্ৰামাণিক ৰূপ হ'বনে এটো হ'ব কিন্তু আমি যদি 10.76 into 10 to the power 7 ধৰি ললো এটো সংখ্যা লিখো এটো প্ৰামাণিক ৰূপত নহব কাৰণ দশমিকৰ আগত কেটা ডিজিট আছে দুটা ডিজিট আছে এতেকে ইয়াত আমাক চাবলৈ কৈছে এটো কোনটো প্ৰামাণিক ৰূপৰ ফৰ্ম হ'ব গতিকে আমি দেখিলো যে k এর মান 1 হ'ব পাৰিব 1 হলে প্ৰামাণিক ৰূপ হ'ব গতিকে 1 তকে সৰু হ'ব নোৱাৰিব কাৰণ এটো নেগেটিভত কেতিয়া হ'ব নোৱাৰিব আৰু 10 তকে কি হ'ব 10 হলে আমাৰ এটো প্ৰামাণিক ৰূপ নহব গতিকে 10 তকে কি হ'ব লাগিব মাষ্ট বি সৰু হ'ব লাগিব গতিকে অপচন হ'ব এটো শুদ্ধ
হ'ব প্ৰামাণিক ৰূপ হ'বলৈ হ'লে 1 হ'ব পাৰিব এইটো মই দেখাই দিলোঁ ন 1 হ'ব পাৰিব বা 10 তকৈ সৰু হ'ব পাৰিব 10 হোৱাৰ লগে লগে দশমিকৰ আগত কেইটা ডিজিট আহিব দুটা ডিজিট আহিব দুটা ডিজিট হ'লে প্ৰামাণিক ৰূপ বা ষ্টেণ্ডাৰ্ড ফৰ্ম নহ'ব এইটো তোমালোকৰ কিতাপত আছে চাই ল'ব পাৰা কিতাপৰ তোমালোকৰ 8 নম্বৰ পেজত আছে এইটো 8 নম্বৰ পেজত তোমালোকৰ ইয়াত লিখা আছে k into 10 to the power m 10 to the power m য'ত 1 less than equal to k less than এটা আমি 6 নম্বৰত লাইছো যদি 2x plus ky is equal to 1 আৰু 28x minus 5y is equal to 7 সমীকৰণ দ্বয়ে নিৰ্দেশ কৰা সৰল ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হয় তেন্তে k মান নিৰ্ণয় কৰা আমি এখন কাৰ্টেছিয়ান প্লেনত যদি দুডাল সমান্তৰাল বা প্যাৰেলাল লাইন পাওঁ তেতিয়া তাৰ কন্ডিশনটো কি আছিল a1 by a2 is equal to b1 by b2 not equal to c1 by c2 এনেকুৱা আছিল এতিয়া ইয়াত x ৰ ভ্যালুটো হ'ব প্ৰথমটো ক্ষেত্ৰত a1 গতিকে 2 বহাই দিও তাৰপিছত x ৰ ভ্যালু সেকেন্ড সমীকৰণটোৰ কাৰণে আছিল a2 গতিকে ইয়াত বহাম 3 b1 ৰ মান আছিল y লগত যেটো কোএফিচিয়েন্ট বা হহ তাৰ মানটো কিমান k আৰু ইয়াত কিমান y লগত থকাটো হ'ব b2 মানে -5 তে বহাই দিও ক্ৰছ পইণ্ট কৰি দিও এটো দৰকাৰ নাই এতিয়া 3 into k 3k is equal to 5 into 2 কিমান হ'ব -10 correspond যদি কৰি দিও এনেকৈ correspond হৈ গ'ল এতিয়া 3k k টো যদি ৰখাই দিও এপিনে কি হ'ব -10 এটো ডিভাইড হৈ যাব দি आंसर k মানটো কিমান -10/3 অপচন c ইজ কাৰেক্ট আমি 7 নম্বৰলৈ আহো এটা লাইট পোষ্টৰ সাৰ দৈৰ্ঘ্য 16.8 মিটাৰ ঠিক একে সময়তে 1.8 মিটাৰ ওখ এজন মানুহৰ সাৰ দৈৰ্ঘ্য 2.4 মিটাৰ হলে লাইট পোষ্টৰ উচ্চতা কিমান হ'ব এটো হৈছে এই যে কৈছে লাইট পোষ্টৰ দৈৰ্ঘ্য ধৰি ললো এটো a বুলি ধৰি ললো ওকে আৰু ইয়াৰ সাৰ দৈৰ্ঘ্য কিমান হ'ব সাৰ দৈৰ্ঘ্য হ'ব 16.8 মিটাৰ একে সময়তে এজন 1.8 মিটাৰ ওখ মানুহৰ সাৰ দৈৰ্ঘ্য কিমান হ'ব 2.4 যেহেতু সূৰ্য একেটাই হয়নে সূৰ্য একেটাই গতিকে সূৰ্যৰ এংগল বা সূৰ্যৰ উন্নতি এই এংগলটো দুইটাৰ কাৰণে সেম হ'ব আৰু এটোটো 90 ডিগ্ৰী হ'লে গতিকে এই দুইটা ত্ৰিভুজ কি হ'ব এই দুইটা ত্ৰিভুজ সদৃশ ত্ৰিভুজ হ'ব সদৃশ ত্ৰিভুজত আমি কি পাইছিলো এই বাহুডাল আৰু এই বাহুডালৰ যেটো অনুপাত এই বাহুডাল আৰু এই বাহুডালৰ অনুপাতৰ লগত সেম হ'ব গতিকে আমি কি লওঁ ইয়াত আছে 1.8 ডিভাইডেড বাই ইয়াত আমি কি পাইছিলো a পাইছিলো হেতু সেম হ'ব কাৰ লগত এটো বাহুৰ দৈৰ্ঘ্য আছিল 2.4 আৰু এটোৰ বাহু আছিল 16.8 এই ৰেশিওটোৰ লগত বা অনুপাতটোৰ লগত সমান হ'ব গতিকে আমি এটা কৰস্পন্ড কৰিলো 2.4 into a is equal to 1.8 into 16.8 গতিকে a টো যদি ৰখাই দিও এপিনে কিমান হ'ব 1.8 into 16.8 divided by 2.4 এতিয়া আমি এটো 6 ডিভাইড কৰিব পাওঁ 6 3 গুণ 18 6 4 গুণ 24 0.4 হৈ গ'ল এটা 0.3 into 16.8 divided by 0.4 0.4 এক যদি আমি ক্যান্সেল আউট কৰো কিমান হ'ব 42 বাৰ যাব 4 গুণ 16 4 গুণ 8 হ'ব এটা 42 লগত যদি ঠিক কৰো 3 গুণ 6 4 গুণ 12 12.6 মিটাৰ অপচন কোনটো শুদ্ধ বি অপচনটো ৰাইট এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ আহিছো 8 নম্বৰ প্ৰশ্নত আছে ফৰ এনি প্ৰাইম নাম্বাৰ a and b a কিউব আৰু b কিউব এই দুইটা কি বুলি কৈছে প্ৰাইম নাম্বাৰ হ'ব বুলি কৈছে এতিয়া আমি চাওচোন যেনিবা a এটা প্ৰাইম নাম্বাৰ 2 ধৰি লওঁ b এটা প্ৰাইম নাম্বাৰ 3 ধৰি লওঁ এতিয়া আমাক কি কৈছে a কিউব মান কিমান হ'ব 2 কিউব সমান 8 b কিউব মান কিমান হ'ব 3 কিউব সমান 27 এতিয়া দেখিলো যে 8 আৰু 27 এটাও প্ৰাইম নাম্বাৰ নহয় গতিকে আমাৰ প্ৰথম এইটো এক নম্বৰটো প্ৰাইম নাম্বাৰ বুলি কোৱা এই অপচনটো কি হ'ব সম্পূৰ্ণ ভুল এতিয়া আমি মেইন অপচনলৈ যাওঁ a b c দিলে গতিকে এক নম্বৰটো আমি কি পালো প্ৰাইম নাম্বাৰটো মৌলিক সংখ্যা নহয় গতিকে এক নম্বৰ অপচনটো কি হ'ব অমিত হৈছে অৰ্থাৎ কেনসেল আউট হৈছে c টো চাওঁ c টোত আছে 1 and 2 are true 1 আৰু 2 সত্য এটা চাওঁ এক নম্বৰটো অসত্য পালোই গতিকে এটো হ'ব নোৱাৰে d টো চাওঁচোন 1 আৰু 3 সত্য বুলি কৈছে গতিকে একটো যেহেতু অসত্য গতিকে এটো আমি কেনসেল কৰিব পাৰো থাকিলে কি b গতিকে b অপচন আৰ কাৰেক্ট
বাকিকিটা চাবলৈ ইমান দৰকাৰ নাই যদি এই পদ্ধতিটোত তোমালোকে কৰিবলৈ যোৱা এলিমিনেশ্যন মেথড অফ এলিমিনেশ্যন বুলি ক'ব এইটো হ'ব এতিয়া আমি 9 নম্বৰ কুৱেশ্যন লাইছোঁ যদি 6 7 x 8 y আৰু 14 মাধ্য নহয় মাধ্য কেনেকৈ উলিয়াই আমি জানো ন মাধ্য সংখ্যাকেইটা যোগ কৰিব লাগিব 6 + 7 + x + 8 + y আৰু কিমান দিছে 14 মাধ্য কেনেকৈ উলিয়াই এই সংখ্যাকেইটা ডিভাইড কৰি কেইটা সংখ্যা আছে 1 2 3 4 5 6টা 6ৰে আমি ডিভাইড কৰিম তেনেকৈ মাধ্য উলিয়াই আৰু ইয়াৰ মাধ্য মানটো দিয়া আছে কিমান হ'ব 9 এতিয়া আমি এটা প্লাস করছন 6 + 7 + x + y + 6 + 7 + 8 + 14 এইটা যোগ কৰিলে হ'ব 35 + x + y 6 আৰু 9 ইনটু কৰিলে কিমান হ'ব 54 এটা যদি x + y টো এপিনে ৰখাই দিও এপিনে হ'ব 54 - 35 54 পৰা 35 গলে কিমান হ'ব 19 এটা আনসাৰটো কি পালো x + y = 19 এটা আছে না কভার এইটো সি অপশনটো কারেক্ট এইটো অপশন যদি টিক কৰা আছে এটো ভুল 10 নম্বৰ কোৱেশ্চন লাইছো the ratio of two number is 3:5 if the HCF of the two number is 8 then LCM দুটা সংখ্যাৰ অনুপাত 3:5 কৈছে আৰু সংখ্যা দুটাৰ গসাগু দিয়া আছে 8 আমি যদি ধৰি লওঁ এটা সংখ্যা 3x আনটো হ'ব কি হ'ব 5x আৰু ইয়াৰ HCF বা গসাগু HCF বা গসাগু কিমান দিছে 8 দিছে ওকে গসাগু কিমান দিছে 8 দিছে গতিকে এটা কথা চাওঁচোন গসাগু যদি 8 হয় এই সংখ্যাটোকো 8 ৰে ডিভাইড যাব লাগিব আৰু 8 সংখ্যাটোকো 8 ৰে ডিভাইড যাব লাগিব therefore x must be কিমান হ'ব 8 হ'ব লাগিব কাৰণ 8 হে এটো 8 থাকিলে 8 এটো ক্যান্সেল যাব এটো 8 থাকিলে ক্যান্সেল যাব তেতিয়াহে আমি ৰেশিও কৰি পিনি এই সংখ্যাটো পাব পাৰিম 3:5 এটো যেনিবা 30:50 হ'ব পাৰে কোনো কথা নাই কিন্তু আমি ৰেশিও কৰোতে একদম আমি কি কৰিম লঘিষ্ঠ ৰূপ মানে একদম সৰু ৰূপটো লনিম 3:5 লনিম গতিকে x must be কিমান হ'ব লাগিব 8 এতিয়া আমি সংখ্যাকেইটা কি ধৰিছিলো 3x 3 * 8 24 আৰু আনটো ধৰিছিলো 5x 5 * x ৰ জাগাত 8 বহাই দিও কিমান হ'ব 40 সংখ্যাকেইটা কিমান হ'ব 24 আৰু 40 আমি এটা কথা জানো নহয় লখাগু LCM বুলি লিখিছো দেই পূৰণ গসাগু HCF তেতিয়া কি হ'ব সংখ্যা দুটাৰ পূৰণফল আছিল সংখ্যা দুটা ধৰি ললো x এটা ধৰি ললো x টো ধৰিলো নহয় a * b বুলি ধৰো হ'ব এতিয়া LCM আমি কিমান পালো আমি নাজানো LCM HCF কিমান পালো HCF পালো 8 নাম্বাৰস কিমান পালো 24 আৰু 40 হ'ব এটো যদি ক্যান্সেল কৰো 5 পাই যাব এতিয়া LCM কিমান হ'ব LCM 24 * 5 = 120 LCM কিমান হ'ব 120 আছে না this is the right answer this is wrong এতিয়া এই প্ৰশ্নটোত কৈছে জেকবে দুটা চলক বিশিষ্ট এজোৰ সমীকৰণ শুদ্ধভাৱে সমাধান কৰি সমীকৰণটোৱে নিৰ্দেশ কৰা ৰেখা দুডাল একমাত্ৰ ছেদবিন্দু 3 - 2 লাভ কৰিলে সমীকৰণটোৰ এটা সমীকৰণ কি দিয়া আছে x - 5 x - y = কি দিয়া আছে 5 দিয়া আছে হল আৰু আনডাল ৰেখাৰ সমীকৰণ কি হ'ব পাৰে ধৰি ললো পইণ্টটো ক'ত থাকিব পইণ্টটো আছে 3 - 2 এডাল পইণ্ট আছে 3 - 2 এডাল ৰেখা ধৰি ললো এনেকৈ ইপিনে গৈছে আনডাল ৰেখা ধৰি ললো এনেকৈ গৈছে বুজি পাইছা গতিকে এডাল ৰেখা এডালৰ মান দি আছে ইনে ধৰি লৈছো দেই নহব x - y = 5 আনডাল ৰেখা কি হ'ব সুধিছে এতিয়া যদি যিকোনো ৰেখা এই বিন্দুটোৰ মাজেৰে যায় তেতিয়া এই ৰেখাডালে সমীকৰণটো স্যাটিসফাই কৰিব বুজি পাইছা গতিকে আমি ইয়াত কি বহাইছো প্ৰথম সমীকৰণটো আছে 3x - 3y = 15 এটা x ৰ মান কি ভাবলৈ কৈছে আমাৰ পইণ্টটো কি আছিল 3 আৰু -2 এটো পইণ্ট নাছিলে জানো এটো হৈছে x ৰ কোঅৰ্ডিনেট বা x ৰ স্থানাংক এটো হৈছে y ৰ কোঅৰ্ডিনেট বা y ৰ স্থানাংক গতিকে আমি বহাইছো 3 * x ৰ মান কি বহাও 3 -3 * y মান কি আছে -2 3 3 9 প্লাস 3 2 6 9 15 এটো 15 পিনে আছিল না সমীকৰণটো 15 আছিল গতিকে 1 নম্বৰটো কি হ'ব কাৰেক্ট 2 নম্বৰটো চাও 1 নম্বৰটো কাৰেক্ট হোৱাৰ লগে লগে only 1 ইয়াত আছে যে only 2 and 3 এটো আছে না এটো ক্যান্সেল তো হ'ব
কাৰণ 1 নম্বৰটো সত্য ওলালে এইটো আছে বি নম্বৰটো অনলি 2 ইজ কাৰেক্ট এইটোতো কেনচেল কৰিয়ে দিব পাৰিম এইকেইটা আমি চাবলৈ দৰকাৰ নাই এতিয়া আমি নেক্সটটো চাওঁ 2 নম্বৰটো 2 নম্বৰটো কি আছিলে 26 - 3y = আছিলে 12 2 into x জেগাত কি বহাম x ৰ মান 3 minus 3 into y জেগাত কি বহাম minus 2 2 3 is 6 minus 7 is plus 3 দুগুণ 6 6 6 কিমান 12 এইটো 12 ওলাইছে নে এসেতে এসেতে কি আছে 12 ওলাইছে না গতিকে এই দিস ইজ অলসো কারেক্ট এতিয়া আমি কি পাম এই দুছাচোন অনলি 1 টু যেতিয়া ক্যান্সেল যাব কাৰণ 2 টু আমাৰ কি ওলালে 2 ওলাই গল অনলি 1 টু কি হ'ব ক্যান্সেল যাব গতিকে অপচন থাকিলেগে কি সি গতিকে সি টু হৈছে কারেক্ট 1 and 2 এই তেতিয়া আমি 3 নম্বৰটো আমি চেক নকৰিলেও হৈ যাব নেক্সট কোৱেশ্চনটো আছে ইন ট্ৰায়াঙ্গল DEF আৰু PQR কোন D = Q আমি এটো DEF বুলি লিখি লওঁচোন এটো D এটো লৈ ললো E এটো হৈছে F হগল তাৰ লগত কোনটো ট্ৰায়াঙ্গল সিমিলাৰ বুলি কৈছে না সৰি তাৰ লগত D লগত কোনটো এংগল সমান Q গতিকে ইয়াত D আছে যদি ইয়াত কি লিখো Q ইয়াত R লগত কি এংগল সমান E এংগল সমান গতিকে এটো R হ'ব লাগিব যেটো ইয়াত কি আছে E আছে হগল তেতিয়া এটো নামটো কি আছিল PQR গতিকে এটো হ'ব লাগিব কি P এতিয়া আমি অপচন কিটা চেক কৰিম EF by PR ইয়াত চাচোন EF এয়াৰ এডাল আছে EF by PR ঠিকে আছে ইয়াৰ এডাল তলৰডাল ইয়াৰ এডাল তলৰডাল ঠিকে আছে ইকুৱেল টু DF by এডাল DF by কি আছে PQ এডাল DF এডাল অতিভুজডাল ইয়াৰ DF ইয়াৰ অতিভুজডাল কি হ'ব PQ ঠিকে আছে অপচন 1 টো শুদ্ধ গতিকে আমি কিবা কাটিব পাৰিম নি অপচন 1 and 2 আছে 1 2 3 আছে গুটেকিটাতে 1 আছে এইটো কাটিব পাৰিম কাৰণ এটো কি আছিল ইয়াত 1 2 নাই নেক্সট আছে DE by PQ আচ্ছা শুন DE এডাল by PQ এটো হ'বই নৰে ইয়াৰ D ডাল আছে পারপেন্ডিকুলার বা লম্ব হিচাপে ইয়াৰ আকৌ অতিভুজ হিচাপে আছে গতিকে দুইটো শুদ্ধ নহয় দুই যেতিয়া শুদ্ধ নহল তেতিয়া আমি কোনটো কাটিম ইয়াত 2 আছে এটো হ'ব নোৱাৰে ইয়াত 2 আছে এটো হ'ব নোৱাৰে গতিকে অপচন কোনটো সত্য অপচন A ইজ কারেক্ট আমি বাকিবোৰ চাবলৈ চেক কৰিবলৈ দৰকাৰ নাই বুজি পাইছা তেনেকৈ আমি আমাৰ উপস্থিত বুদ্ধি খটাই আমি এনেকৈ অংকবোৰ কৰিব পাৰিম পিছৰ প্ৰশ্নটো দিছে তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ তথ্য বিভাজনৰ চৰম মানে প্ৰভাৱ পেলায় which one is affected tendency is affected by the extreme value of the distribution mean ইয়াৰ এনসাৰটো হ'ব mean বা মাধ্য কেনেকৈ সহায় কৰিছে তোমালোকৰ ধৰি ললো ঘৰত দুটা ল'ৰা একে ক্লাছত 10 তে পঢ়া ধৰি ললো ই এটা ল'ৰা ই ল'ৰা ইয়াৰ নামটো B ওকে ই যেনিবা অলপ পঢ়াত অলপ উইক ই যেনিবা মেথছত 100 ৰ ভিতৰত পাইছে 2 আৰু ই জিমা মেথছত 100 ৰ ভিতৰত 98 পাইছে এটা মই যদি নজনা কোনবা এজনে তোমালোকৰ ঘৰত হঠুংগে লৱা দুটাৰ এভাৰেজটো কিমান হয় তেতিয়া ইহঁতৰ দুটাৰ এভাৰেজটো কি হ'ব 2 + 98 যেটো দুটা ল'ৰা আছে গতিকে আমি কিহে ডিভাইড কৰিম 2 100 divided by 2 সমান কিমান হ'ব 50 অৰ্থাৎ মই এটো ধৰি লম যে ল'ৰাগিটা প্ৰায় সুকা ল'ৰাগিটা প্ৰায় ঠিকই আছে কিন্তু ইয়াৰ এটাই আকৌ 98 পাইছে নহয় ই পঢ়াত বহুত এইটো লেভেল মই মেথছৰ কথা কৈছো দেই পঢ়াত এই মেথছটো অলপ হি ভাল নম্বৰ পাইছে ই আকৌ কি কৈছে ই অলপ উইক আছে মেথছত কিন্তু আমি এভাৰেজটো চাই আমি কি কৰি গম পালো যে দুইটাৰ ল'ৰাৰ 50 এ এভাৰেজ হৈছে গতিকে ইয়া এটা নাম্বাৰ যেতিয়া কমি যাব তাৰ এই মানটোত বহুত প্ৰভাৱ পেলায় গতিকে মিনেই হৈছে হেতু তাৰ এনসাৰ গতিকে তোমালোকে এটা HSLC দিমান হয় তোমালোকে HSLC দিতে কোনো এটা সাবজেক্টত তোমালোকে নেগলেক্ট নকৰিবা যদি নেগলেক্ট কৰা কোনোবা এটা সাবজেক্টত ধৰি ললা 5 মাৰ্ক 30 হে পালা তেতিয়া বাকি পাৰ্সেন্টেজটো বহুত ভেৰি কৰিব গম পাইছা গতিকে কোনো সাবজেক্টকে তোমালোকে নেগলেক্ট নকৰিবা সকলোকে সমানে আগবঢ়াই নিবলৈ যত্ন কৰিবা নেক্সট কোৱেশ্চনটো আছে 70 আৰু 125 ক আটাইতকৈ ডাঙৰ কোন সংখ্যাৰে হৰণ কৰিলে ভাগে মানে ৰিমাইন্ডাৰ যথাক্ৰমে 5 আৰু 8 গতিকে আমি প্ৰথমে ৰিমাইন্ডাৰ কিটা মাইনাস কৰি লওঁ 70 - 5
সমান কিমান হ'ব 65 আৰু 125ত কিমান ৰিমাইণ্ডাৰ হয় 8 গতিকে 125ৰ পৰা আমি 85 মাইনাছ কৰি দিম থাকিব 117 হৈ গ'ল এতিয়া আমি এই দুটা সংখ্যাৰ HCF বা গসাগু উলিয়াম গসাগু বা HCF উলিয়াম আমি কেনেকৈ উলিয়াম 117 divided by 65 ডিভাইড কৰোঁ এইটো একেবাৰে 1 বাৰে যাব 1 বাৰ গ'লে কিমান হ'ব 65 মাইনাছ কৰোঁ 7 5 গ'লে 2 এটা হ'লে 52 এইটো আকৌ কিমান কৰিম 65 এইটো একা কৰিম সেইটো কৰিম 65 52 65 এবাৰে যাব 52 কিমান বাকি থাকিব 5 ৰ 2 গ'লে 3 এইটো থাকিব 1 আকৌ এইটো একা কৰিম এইটোক ডিভাইড কৰিম 52 ডিভাইড কৰিম 52 কেইবাৰ যাব 4 হৈ গ'ল মিলি গ'ল ৰিমাইণ্ডাৰ কি ওলালে 0 গতিকে জিটোৰে ডিভাইড কৰোঁতে ইয়াৰ ভেলু 0 ওলালে এইটোৱে হ'ব HCF গতিকে ইয়াৰ HCF কিমান হ'ব 13 গতিকে 13 ইজ দ্য ৰাইট এনচাৰ 13 আছে নে গ'ল এই বিটোত 13 আছে হৈ গ'ল 13টোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ এনেকৈ কৰিব লাগিব এতিয়া আমি 15 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এটা বহুপদ gx এটা পলিনমিয়েল gxৰ মান কিমান দি আছে x³ - 4x + a মান দি আছে আৰু ইয়াক যদি আমি এইটোৰে ডিভাইড কৰোঁ কিহে ডিভাইড কৰোঁ x - 3 যদি ডিভাইড কৰোঁ 5 কি হ'ব ৰিমাইণ্ডাৰ বা ভাগশেষ হ'ব আমি জানো যে যিটো ৰিমাইণ্ডাৰ থাকে আমি আগৰ প্ৰশ্নটো ডিছকাছ কৰিছোঁ যিটো ৰিমাইণ্ডাৰ থাকে সেইটো আমি ছাবট্ৰেক্ট কৰিম তাৰ পৰা মানে বিয়োগ কৰিম -4x + a - 5 হৈ গ'ল এতিয়া যদি x - 3 = 0 বহাওঁ x = কিমান হ'ব 3 যদি আমি ইয়াত 3 পুট কৰোঁ x ৰ জেগাত যদি 3 পুট কৰোঁ ইয়াৰ ভেলুটো কি হ'ব 0 হ'ব গতিকে আমি 3 পুট কৰি চাওঁ x ৰ জেগাত 3³ - 4 × 3 + a - 5 সমান কি পাম আমি 0 পাম 3³ 27 - 4 × 3 = 12 - 5 + a = 0 এইটো গ'লে হ'ব 15 - 5 + a = 0 এইটো 15 ৰ 5 গ'লে 10 + a = 0 a মান হ'ব -10 গতিকে সৰি এইটো -10 a ইজ দ্য ৰাইট এনচাৰ সেইটো ভুল হ'ব নেক্সট কুৱেশ্যনটো আছে কি চৰ্তত ax² + bx + c য'ত a ≠ 0 দিশাত বহুপদটোৰ শূন্য দুটা একে হ'ব আমি জানো যে শূন্য দুটা যদি একে হয় মানে শূন্য দুটা একে হোৱাটো মানে কি সমান হয় শূন্য দুটা যদি ইকুৱেল হয় তেতিয়া আমাৰ কি আছিলে b² - 4ac = কি হ'ব লাগিব 0 এইটো কোনটো সমীকৰণ এইটো ক্ষেত্ৰত ওকে এতিয়া সেইটো কৰি দিলে হৈছে b² মাইনাছটো পিনে গ'লে সমান চিহ্ন প্লাছ হৈ যাব 4ac এই অপশ্যনটো ক'ৰবাত আছেনে অপশ্যন c is the correct answer in a family of 3 children the probability of having at least one girl is এটা পৰিয়ালত 3 গৰাকী শিশু কেইগৰাকী আছে 3 গৰাকী অতি কমেও এজনী ছোৱালী হোৱাৰ সম্ভাৱিতা কিমান এতিয়া চাবা তিনিটা শিশু আছে হয় গোটেইকেইটা শিশু কি হ'ব পাৰে ল'ৰা হ'ব পাৰে বয় দুটা ল'ৰা হ'ব পাৰে এজনী ছোৱালী হ'ব পাৰে এজনী প্ৰথমটো ল'ৰা দ্বিতীয়টো ছোৱালী তৃতীয়টো ল'ৰা হ'ব পাৰে হ'ব তাৰপিছত প্ৰথমটো ল'ৰা দ্বিতীয়টোজনী ছোৱালী হ'ব পাৰে বা গোটেই তিনিজনী ছোৱালী হ'ব পাৰে ছোৱালী ল'ৰা হ'ব পাৰে ছোৱালী ল'ৰা ছোৱালী হ'ব পাৰে বা ছোৱালী ল'ৰা হ'ব পাৰে গতিকে এইকেইটাই কণ্ডিশ্যন হৈ গ'ল এতিয়া আমাক কৈছে অতি কমেও এজনী ছোৱালী থকা ইয়াত এজনী আছে অতি কমেও এটলিষ্ট এজনী ছোৱালী আছে এটলিষ্ট ওৱান বুলি কৈছে মানে তাতকৈ বেছিকৈ থাকিলেও হ'ব ইয়াত দুজনী ছোৱালী আছে এইটো হ'ব ইয়াত তিনিজনী ছোৱালী আছে হ'ব অতি কমেও এজনী হ'ব লাগিব মানে তাতকৈ বেছি থাকিলেও কোনো প্ৰব্লেম নহয় এইটোত হ'ব দুজনী ছোৱালী আছে ইয়াতো দুজনী ছোৱালী আছে ইয়াত এজনী ছোৱালী আছে হ'ব গতিকে প্ৰবেবিলিটি কিমান হ'ব টোটেল কিমান আছিলে টোটেল আছিলে 8টা তাৰ ভিতৰত এটলিষ্ট ছোৱালী কিমান আছিলে এটলিষ্ট ওৱান গাৰ্ল 7 গতিকে অপশ্যন এ ইজ কাৰেক্ট এই কুৱেশ্যনটো তোমালোকে তিনিটা মুদ্ৰা টছ কৰিলে যে কিতাপত আছে তিনিটা মুদ্ৰা টছ কৰিলে সম্ভাৱনাৰ সেই প্ৰবেবিলিটি সেই প্ৰশ্নকেইটাৰ লগত তোমালোকে মিলাই চাব পাৰা যেনে হেড টেইল সেইখিনি নিজে তোমালোকে পাইছিলা সেই একেদৰে এইখিনিও চাব
পাৰা নেক্সট কুৱেশ্যনটো আছে AB আৰু AC এটা বৃত্তৰ স্পৰ্শক এটা বৃত্ত আছে এটা সাৰ্কুল আছে তাৰ দুডাল স্পৰ্শক আছে দুডাল স্পৰ্শক সদায় স্পৰ্শক দুডাল ক'ত থাকে বাহিৰৰ এটা পইণ্টৰ পৰা যাব এডাল স্পৰ্শক আৰু এইপিনে এডাল স্পৰ্শক আছে হৈ গ'ল গতিকে ইয়াত AB আৰু AC বুলি কৈছে গতিকে A ইজ কমন গতিকে A ইয়াত B দি দিওঁ ইয়াত C দি দিওঁ হ'ব এতিয়া BC এই এংগলটো কথা কৈছে এই এংগলটো কিমান ডিগ্ৰী বুলি কৈছে 42 ডিগ্ৰী তেন্তে BAC লাগে BAC মানে এই এংগলটো কিমান হ'ব সুধিছে এই এংগলটো কিমান হ'ব আমাক সুধিছে আমি জানো যে এটা বৃত্তৰ এটা বহিবিন্দুৰ পৰা বৃত্তটোলৈ দুডাল স্পৰ্শক ড্ৰ কৰিব পাৰি বা আঁকিব পাৰি আৰু স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান গতিকে এই স্পৰ্শক দুডাল এডাল আৰু যদি এডাল সমান হয় ইয়াৰ এংগল দুটা কিমান হ'ব সমান হ'ব গতিকে এইটো 42 হোৱাৰ কাৰণে এইটো কিমান ডিগ্ৰী হ'ব 42 আমি জানো যে এটা ট্ৰায়াঙ্গল বা ত্ৰিভুজত কিমান ডিগ্ৰী থাকে 180 ডিগ্ৰী থাকে গতিকে টোটেল থাকে 180 ডিগ্ৰী এটো হৈ গ'ল ইয়াত কিমান 42 ডিগ্ৰী গ'লে আৰু ইয়াত কিমান ডিগ্ৰী হ'ল 42 ডিগ্ৰী মাইনাস কৰি দিওঁ 180 minus 42 minus কৰিলে 80 কিমান হ'ব 4 6 তাৰপিছত ইয়াত থাকিব 9 এনসাৰ হ'ব 96 গতিকে এই এংগলটোৰ মান কিমান হ'ব 96 বুজি পালা ডি অপচনটো শুদ্ধ 20 নম্বৰ কুৱেশ্যনটো লাইছো যদি A23 B4K আৰু C6 - 3 বিন্দুকেইটা একৰেখীয় হয় তেন্তে K ৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া ইয়াৰ কাৰণে আমি এখন গ্ৰাফ লৈ লওঁ ওকে এটা গ্ৰাফখনত আমি দুডাল লাইন ড্ৰ কৰো ব্ল্যাক কালাৰডাল লৈ লৈছো আমি প্ৰথম কোৱেশ্যন পইণ্টটো আছে 2 3 পইণ্টটো ক'ত বহিব 2 3 তাৰপিছত আছে 4K 4 1 2 3 4 K আমি নাজানো কি ক'ত আছে আৰু থাৰ্ডটো হৈছে 6 - 3 1 2 3 1 2 3 4 5 6 6 minus 3 1 2 1 2 3 6 minus 3 ক'ত হ'ব ইয়াত হ'ব যদি ইয়াৰ দি যদি এডাল ড্ৰ কৰোঁ লাইন এই লাইনডাল তোমালোকে যদি ড্ৰ কৰিবা দেখিবা যে এই পইণ্টটোৰ মাজেৰে গৈছে গতিকে এই পইণ্টটো এটা পইণ্ট কিমান দি আছিলে আমাক 4 গতিকে K ৰ মান কি হ'ব লাগিব এই পইণ্টটো 4 0 হ'ব লাগিব গতিকে ইয়াৰ মানটো কিমান হ'ব 0 হ'ব তেনেদৰে আমি শৰ্ট কেনে উলিয়াব পাৰিবা নহলে একৰেখীয়ৰ কাৰণে কি কৰিব লাগিব ত্ৰিভুজৰ এৰিয়া অফ ABC 0 কৰি পিনি অকমান লং প্ৰসেছত কৰিব পাৰিবা নহলে নিজৰ বুদ্ধি উপস্থিত বুদ্ধি খটাই এনেকে তোমালোকে জলদি ড্ৰ কৰিবা তেন্তে আজিলৈ ইমানতে সামৰণি মাৰো আকৌ আমি বাকি থকা MCQ পৰীক্ষালৈকে যিমানখিনি পাৰো তোমালোকক এনেদৰে দি থাকিম তোমালোকে চেনেলটো চাবা লগতে বহি এখন কলম এটা কিতাপ উলিয়াই ধুনীয়াকৈ বহি যাবা আৰু মোৰ লগে লগে কৰি যাবা তেতিয়াহে তোমালোকে ভাল ধৰণে পৰীক্ষাত কৰিব পাৰিবা আৰু বাকি থকা ভিডিঅ'বোৰ লাহে লাহে তোমালোকক দি থাকিম তোমালোকে চাবা আৰু তোমালোকৰ পৰীক্ষাৰ বাবে শুভেচ্ছা জনালো তোমালোকে খুব ধুনীয়াকৈ পঢ়া আৰু ভালদৰে পৰীক্ষাত অৱতীৰ্ণ হোৱা ধন্যবাদ